হৈছে ধুনীয়া 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 হৈছে কংকন ক মানে কি ক'ম ভালো হৈছে বেয়া হৈছে ৰুটি কেইখন বেয়া হ'ল কিবা এটা ঠাণ্ডা হৈ গ'ল বস্তু কেইখন মিঠা তেল নাই হেল্ল' গাইজ কি খবৰ আই হোপ ভালেই পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোলৈ উইছোঁ ভেৰি ভেৰি হেপী নিউ ইয়েৰ আমাৰ এয়া কংকণৰ বৰ্তমান বাইক চলাই আছে কংকন সকলোকে হেপী নিউ ইয়েৰ কৈ দিয়া চ' আশা কৰোঁ সকলোৱে পাৰ্টি চাৰ্টি কৰিছে নতুন বছৰৰ সকলোৱে কৰিবই কাৰণ দিনে ৰাতি এইকেইদিন পূৰা পাৰ্টি চলি আছে আপোনালোকক মই জানো তো আমিও আজি গৈ আছোঁ পাৰ্টি কৰিবলৈ পাৰ্টি কৰিব গৈ আছোঁ আমিও আমি বৰ্তমান বাইকত এইবিলাক বস্তুবিলাক আছে আমাৰ ইয়াতে আৰু কেইটামান অলৰেডি পালেগৈ সিহঁতে আমি গৈ আছোঁ পামগৈ ক'ত যাম সেইটো কথা জনাই দিম বাৰু নিশ্চয় নজনালে কথাটো বেয়া হ'ব ব'লকচোন ৰাস্তা অৱস্থা বৰ্তমান পূৰা গাঁৱে গৈ আছোঁ বৰ্তমান চুবুৰীত চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৱেলকাম বেক মাই ইউটিউব চেনেল ৰকিং ব্লু ব্লগ চ' আমি গৈ আছোঁ আজি চনকা অলৰেডি এবাৰ গৈছোঁৱে কিন্তু আজিও গৈ আছোঁ আমি চনকা তো চনকা আজি বাম্পা পাৰ্টি হ'ব ন কংকন আজি ধামাকা পাৰ্টি হ'ব গৈ আছে কাৰণ অলৰেডি আহি গ'লেই কেইটামান পালেগৈ তাৰ চনকা পালেগৈ এইখিনিতে কল কৰিছে অলপ আগতে যে আমি চনকা পালোহি তেনে ক'ত আছে চ' আমিও গৈ আছোঁ চনকা তো ব'লক আজি ভিডিঅ'টো তাতেই আৰম্ভ কৰিম ধামাকা ভিডিঅ' এইটো হৈছে আপোনাৰ চমতা টু পবিতৰা ৰুট এই ৰাস্তাটো বহুত বেয়া মানে বেয়াই আৰু বহুত বেয়া মানে ৰাস্তাটো কাৰণ এই ৰাস্তাটো এতিয়ালৈ ঠিক কৰা নাই কাৰণ চমতাৰ যিটো ৰেল গেটত অভাৰব্ৰিজ বনাই আছে তো সেইকাৰণে ৰাস্তাটো বনোৱা নাই যেনে ঠিক যেতিয়া ব্ৰিজখন বনাই হ'ব মানে অলৰেডি 60% কাম হৈছে ব্ৰিজৰ বাকী 40% কাম বাকী আছে সেই কামখিনি কমপ্লিট হ'লেই মানে ৰাস্তা বনি যাব আৰু এইটো ৰাস্তা বহুতে চিনি পায় আগত পানী মাৰে ইয়াত ৰাস্তাত পানী মাৰে এইখন গাড়ীয়ে এই ৰুটটো এটা কথা ভাল কথা এই ৰুটটোৱে আপোনাৰ মৰিগাঁও জাগিৰোড য'লৈ নাযাওক আপুনি এই ৰাস্তাতে যাব পাৰিব ইয়াত ডাইৰেক্ট মায়ং হ'ব পাৰিব মায়ং হৈ সিফালে আপুনি যদি গুৱাহাটী যাব পাৰে গুৱাহাটী যাব বিচাৰে গুৱাহাটী যাব পাৰিব আৰু ইফালে যদি মৰিগাঁও যাব বিচাৰে মানে য'তে যাব বিচাৰে সেই ত'তে এই ৰাস্তাতে আপুনি ওলাই যাব পাৰিব কোনো টেনশ্যন নাই এয়া আমি আহি বৰ্তমান পবিতৰা পালোহি পবিতৰাটো পাৰ্টি হৈছে ৰে বহুত পাৰ্টি হ'ব কিন্তু আজি তো এই পাৰ্টি খাই আছে খানা বহুত ব্যস্ত সকলো এইখন হৈছে পবিতৰাৰ লোহাৰ দলং এখন কিন্তু বহুত পুৰণা দলং হয় না বহুত পুৰণা দলং এইখন হৈছে পবিতৰা বিল নহয় এখন কাঠ আছিলে বাৰু কাঠৰ পিছত এখন বনাইছে চ' পবিতৰা খানা খুৱাইছে সকলোৱে আমি কৈছোঁ মানে এইটো ৰাস্তাত এটা কাৰণে পবিতৰা কিন্তু এটা কাৰণে ভাল পবিতৰা যদি আপোনালোকে আহে মানে ভিতৰত সোমাই টকা খৰচা কৰিব দৰকাৰ নাই কাৰণ ৰাস্তাৰ পাৰতে সকলো জীৱ জন্তু থাকে ইয়াতে থাকে তো এইটো এটা বেনিফিট কিন্তু পবিতৰাৰ কাৰণে এইটো বেনিফিট না মানুহৰ কাৰণে বেনিফিট আৰু মানে ভিতৰত গৈ হাতী লৈ বা জীপ চাফাৰী কৰিবৰ কাৰণে দৰকাৰে নপৰে কাৰণ ওচৰতে গড় থাকে গৰু থাকে মানে যি চাব যায় ওচৰতে চব থাকে আৰু প্ৰথম কথা হৈছে পবিতৰাত মানে ৰাতিপুৱা যদি আপুনি খুব সোনকালে আহে ৰাতিপুৱা টাইমত আপোনাৰ যিমান চৰাই চিৰিকটি থাকে ৰাস্তাৰ কাষত মানে এইটো একদম চাবলগীয়া মানে মানুহ থকা থাকি আপুনি বেলেগ কিবা বস্তু নাখালে এইবোৰ চব চৰাই চিৰিকটি বহুত দূৰৰ পৰা সেই পৰিভ্ৰমী চৰাইবোৰ আহে ইয়াত থাকেহি তো পবিতৰাৰ কাৰণে এইটো মানে আমাৰ দৰ্শকৰ কাৰণে বা ৰাইজৰ কাৰণে এইটো বহুত ডাঙৰ বেনিফিট এইটো এয়া চাওক ৰাস্তাতে মামাহঁত গৈ আছে মানে পুলিচ ছাৰহঁত ইয়াতে আপোনাৰ গড় বনৰীয়া গৰু মহ চব দেখা পাব ইয়াতে ওচৰতে চব থাকেই আৰু এক্সট্ৰাকৈ টকা খৰচা কৰিব দৰকাৰ আহি নপৰে এয়া চাওক আপোনালোকে চাব পাৰে ইয়াৰ পৰা জীৱ জন্তু চব আছে ইয়াতে ওচৰতে আজি যাম বহুতচোন
ঘূৰি দেখিছে চেলফি ফটো চব মাৰি আছে চানডে পালোহি মায়ং আৰু মায়ং বুলি ক'লে ভয় লাগে কাৰণ মায়ঙৰ বিষয়ে সকলোৱে জানে মায়ং হৈছে যাদুৰ বাবে বিখ্যাত তো মায়ঙত এতিয়াও যাদু আছে নথকা নহয় আগৰ যাদু হয়তো নাই কিন্তু হ'লেও যাদু এতিয়াও কৰে মানুহে যাদু বোলা বস্তুটো এতিয়াও মায়ঙত আছে তো মায়ঙৰ বিষয়ে মই ক'বলৈ দৰকাৰ নাই বিশেষকৈ কাৰণ মায়ঙৰ বিষয়ে ক'বলৈ গ'লে অসমে নহয় গোটেই বিশ্বই জ্ঞাত মায়ঙৰ বিষয়ে এইয়া চনকা আমি সোমালোঁ চনকাৰ দলং এখন ফাৰ্ষ্ট দলং মানুহ খাই উভতিব হ'ল কিন্তু আমি পোৱাই নাই গৈ এতিয়াও 1 বাজি গ'ল মাংস আৰু আমি মাংস আৰু গাড়ীৰ দাম চাওক আপোনালোকে বা লম্বা লাইন বে এইখন ডাঙৰ গাড়ী আহিছে মানে আগত এই জাম লগা মেইন উদ্দেশ্যটো কি এই আগত মানে এটা মানে ৰাস্তাটো হ'ল সৰু অলপমান এই সৰু কাৰণে জাম লাগে বেছিকৈ মেইন কথাটো হ'ল সেইটোৱে আৰু তই বেয়া জামত ফচাই দিম নহয় আগতে চ' জাম লগা মেইন উদ্দেশ্যটো সেইটোৱে আগৰ ৰাস্তাটো অলপ সৰু আছে $20 দিব লাগিব আমি $20 কিমান দিব লাগিব মেচু বেলেগৰ পৰা আনিবলগীয়া হৈছে এনেকুৱা অৱস্থা আমাৰ চাওক এয়া আমাৰ অৱস্থা মেচ নাই কিবা নাই যেনেকৈ আপোনালোকে দেখে যে সাগৰৰ পাৰত যেনেকৈ আউট অফ কাউণ্ট্ৰিৰ মানুহবিলাকে ভাৰততো আজি দেখা যায় গোৱা ছাইডে দেখা যায় তেনেকৈ সাগৰৰ পাৰত মানে বিচনাত শুই থাকে যে তো সেই সুবিধাটো ইয়াতো দিয়া গৈছে ইয়াতো দিছে আপোনালোকে শুব পাৰেহি ইয়াত চানবাথ বুলি কয় যে ময়ো শুই লওঁ এপাক ধূলিমে শুই ধুনীয়া লাগিছে কিন্তু দেই আপোনালোকে এই আমেজ ল'ব পাৰে ইয়াত আহি চানবাথ ল'ব পাৰে আপোনালোকে মোৰ লগত দীপক আছে দীপকো শুই চাইছে মানে হেৰিটো অনুভৱ কৰিব যায় মাইছা ভাগৰ লাগি থাকিলে শুলে ভাল লাগিব ন আমাৰ খোৱা বোৱা আৰম্ভ হ'ব এতিয়া এই লালটো লুকুৱা আমাৰ খোৱা বোৱা আৰম্ভ হ'ব এতিয়া বৰ্তমান মাংস চাংস ৰেডি হৈ গ'ল কাৰণ অলৰেডি আমি ৰুটি চুটি বনাই লৈছিলোঁ ঘৰৰ পৰা ৰুটি আৰু পৰঠা এয়া মাংস এয়া ব্ৰইলাৰ মাংস ৰেডি এতিয়া পানী বটল চব ৰেডি আছে আমাৰ খালি খাব লাগে এই লাল লুকুৱা আমাৰ ইয়াতে খোৱা বোৱা চলি আছে খোৱা বোৱা কৰি আছে আমাৰ বন্ধুসকলে দীপক কেনেকুৱা হৈছে কেনেকুৱা হৈছে ধুনীয়া হৈছে ক মানে কি ক'ম ভালো হৈছে বেয়া হৈছে ৰুটিকেইখন বেয়া হ'ল কিবা এটা ঠাণ্ডা হৈ গ'ল বস্তুকেইখন মিঠাতেল নাই মানে একো যোগাৰে নাই কটাৰী নাই কি ক'ম মাল নাই একোৱে নাই এতিয়া মাংস 2 পিচমান পাইছোঁ তাকে খাইছোঁ আৰু এতিয়া ঘৰ যাব লাগে ঘৰতে ভাত খাব লাগিব সেইটোৱে মেইন কেজ হৈছে ধন্যবাদ নিপাত কেনেকুৱা হৈছে মই একো নকওঁ চুলাই জিন্দাবাদ আই এম চুলাইলিং দেৱ কেনেকুৱা হৈছে বঢ়িয়া হৈছে বঢ়িয়া নে শিঙি
মাছ ঐ গৰৈ মাছ আৰু লগত কান্ধুলি শিঙি মাছ ঐ গৰৈ মাছ আৰু লগত কান্ধুলি একেলগে বনাই খাম বৰ্তমান পিকনিক পাৰ্টি পিকনিক খাব আহে ঠিক জেগাবিলাক এনেকৈ চাফ চিকুণ কৰি থৈ গ'লে ভাল হ'ব আমাৰ তাত মেচ নাই মেচ থকা আমি জ্বলাই দিলোঁ গোটেইখিনি যিমানখিনি পাৰোঁ মানে গোটাই গৈ থৈ দিছোঁ যাতে বেলেগ যাতে মেচটো মাৰি জ্বলাই দিব পাৰে এখন বহিব পৰা আসন এটা আছে আমি জ্বলোৱা নাই জ্বলাই নিদিওঁ বা তাত নিদিওঁ যাতে সকলো পিকনিক পাৰ্টি এনেকৈ চাফ চিকুণ থৈ যায় নিজৰ জেগাৰ বুলি যাতে ব্ৰহ্মপুত্ৰ নদীখনক লেতেৰা নকৰে জুই লগাত হৈ যাব সকলোৱে আশা কৰোঁ এনেকৈ চাফ চিকুণ কৰিলে নিজৰো ভাল লাগিব আৰু আমাৰ প্ৰকৃতিখনৰো অলপ উদ্ধাৰ হ'ব বুলি মই আশা কৰোঁ সকলোকে মই অনুৰোধ জনাইছোঁ যাতে কোনেও নিজৰ পিকনিক খোৱা ঠাইখিনি মানে খোৱা বোৱা কৰা ঠাইখিনি যাতে লেতেৰা কৰি থৈ নাযায় চাফ চিকুণ কৰি থৈ যায় সেইটো মোৰ অনুৰোধ চনকাত বাৰু পিকনিক খাই হ'ল কিন্তু এইটোৱে নহয় এতিয়া মই ঘৰত গৈছোঁ ঘৰত আৰু এটা খানা আয়োজন কৰিছে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে মিলি তো সেইটো এটা আছে ৰাতি আজি মানে খানা আৰু দিনটো আজি এতিয়া ইয়াত খোৱাৰ পিছত আকৌ তাত ঘৰতো গৈ গাঁৱত খাব লাগিব তো জাম আছিল জামৰ পৰা ওলাই আমি ইয়াত ৰখি আছোঁ লগৰকেইটাৰ কাৰণে ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এবাৰ কওঁ উইচ ইউ ভেৰি ভেৰি হেপী নিউ ইয়েৰ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই মোক মৰম চেনেহ আপোনালোকে দিব আৰু আপোনালোকে মোক আদৰি ল'ব বুলি আশা কৰিলোঁ তো ধন্যবাদ বাই বাই আৰু কি কি বনোৱা হ'ব চব্জি তব্জি কি বনাব আৰু এতিয়া আকৌ মাংস বনাব আছে মাংস বনাব আছে আৰু চুঙা পিঠা খোৱা কম্পিটিশ্যন লাগি আছে চুঙা পিঠা খোৱাত ব্যস্ত আমাৰ ছোৱালীবিলাকে পুৰা চুঙা পিঠা খোৱাত ব্যস্ত গোটেইবিলাক চুঙা পিঠা যোৱা বাইদেউ আহিছে